আজি 26 তাৰিখ আৰু আজিৰ চিনটো এনেকুৱা ধৰণৰ যে যেতিয়া মই কেমেৰা সন্মুখত আহোঁ তেতিয়া মোৰ মনত এটাই কথা আহে, লকডাউনত বাহিৰত যাব নোৱাৰে সেইটো কথা মই জানো, কিন্তু এটলিষ্ট মই ঘৰৰ কাষৰ এৰিয়াখিনিত যাব পাৰোঁ। তো সেইবাবে আজি আপোনালোকক মই নিজৰ ঘৰৰ বাহিৰৰ পৰিৱেশখিনি দেখাম আৰু বেলেগ দেখাব নাই মোৰ লগত। চ' দিছ ইজ কণ্টেণ্ট, তো আপোনালোকে চেক কৰক। ইফালে এখন গেলামাল দোকান খোলা আছে, বাকী ইফালে কাষৰকেইখন বন্ধ আছে আৰু আগৰ ফালে চিধা ৰাস্তা আছে। তো ইফালে গ'লে আৰু কেইখনমান দোকান দেখা পাব। এখন গেলামাল দোকান খোলা আছে আৰু ইফালে এখন গেলামাল দোকান খোলা আছে, বাকীবিলাক আগৰ ফালে যিবিলাক ষ্টেচনাৰী দোকান সেই গোটেইখন বন্ধ আছে। আৰু এইফালে মানুহৰ অলপ ভিৰ লাগি আছে, এইফালে চব্জি দোকান আছে। তো এইফালে দুইফালে চাব পাৰে, দুইফালে চব্জি দোকান আছে, কিন্তু ইমান এটা ভিৰ নাই, বাকী চব ঠিকে আছে। আৰু এইবিলাক যিমান চব্জি বেপাৰী বা মাছ বেপাৰী ফুটপাথত আছে এইবিলাক আগৰ পৰাই বেপাৰী নাই, এইবিলাক লকডাউনৰ পিছত জন্ম লোৱা বেপাৰী। আৰু এইফালে ফলৰ দোকান ইমান এটা ভিৰ হোৱা নাই। আৰু এইটো ৰাস্তাত চাওক, এইফালে আছে মানুহ কিন্তু প্ৰায় খালী আছে, এইটো বহুত ভাল কথা, বেছি ভিৰ হ'ব নালাগে। আৰু এইটো ৰাস্তা চাওক, এইফালে এখন গেলামাল দোকান আছে আৰু একেবাৰে চিধা ৰাস্তাটো চাওক, একেবাৰে মানুহ প্ৰায় নাই, একেবাৰে খালী আছে এজন এজন, কিন্তু সিহঁতৰ মাজত ডিষ্টেঞ্চ আছে, ভিৰ হোৱা নাই। তো প্ৰায় খালী ৰাস্তাটো চাব পাৰে। এইটো ৰাস্তা আমাৰ শান্তিপুৰৰ মেইন ৰোড হয়, তো যিটো প্ৰায় খালী হৈ আছে। ইফালে দুখন দোকান খোলা আছে আৰু এইফালেও ঠিক তেনেদৰে চাব পাৰে, চিধা ৰাস্তা একেবাৰে খালী, মানুহ এজন এজন ওলাইছে কিন্তু ডিষ্টেঞ্চত আছে, ভিৰ হোৱা নাই, ছেম কথা। আৰু এইফালে অলপ আগলৈকে গ'লে চাব পাৰে অলপমান ভিৰ টাইপ লাগিছে। তো বেচিকেলি কি, য'ত য'ত দোকান আছে তেনেকুৱা ঠাইত অলপ ভিৰ হৈ আছে, কাৰণ মানুহৰ বস্তু ল'বই লাগি আছে, বাকী চব এনে ৰাস্তা প্ৰায় খালী হৈ আছে। এতিয়া আগতে ৰেকৰ্ড কৰাটো পিছত মই আকৌ একবাৰ গৈ ৰেকৰ্ড কৰিলোঁ। প্ৰথমতেতো এইখিনি একেবাৰে খালী আছিল, কিন্তু 10 মিনিট পিছত মই আকৌ অহাৰ লগে লগে এইখিনি ভিৰ লাগি গ'ল। তো কিয় ভিৰ লাগে সেইটো কথা মই নাজানো, কিন্তু ভিৰ লাগিছে। এনেতো চিটুৱেশ্যন ইজ আণ্ডাৰ কণ্ট্ৰল, বাট তথাপি এনেকুৱা বহুত মানুহ আছে যিসকলে লকডাউন ভালদৰে মানা নাই, ছ'চিয়েল ডিষ্টেঞ্চিং মানা নাই, বাকী চব ঠিকে আছে। তো এইটো আছিল আজিৰ মোৰ ভিডিঅ', নাথিং সো স্পেচিয়েল বাট এ কণ্টেণ্ট। তো লগ পাম আপোনালোক নেক্সট ভিডিঅ'। নেক্সট ব্লগ একেবাৰে লকডাউন শেষ হোৱাৰ পিছতে আহিব আৰু।